ফাইনেলি এই অপশ্যনটো প্ৰফাইলত সকলোৰে আহিছে ৰাতিপুৱাৰ পৰা সকলোৱে পোষ্ট কৰি থকা দেখিছোঁ যে পাৰ্টনাৰশ্বিপ এইচ হয় পাৰ্টনাৰশ্বিপ এইচ কিয় আহিছে আমাৰ প্ৰফাইলত বা পাৰ্টনাৰশ্বিপ এইচৰ পৰা আমাৰ কি সুবিধা হ'ব নে অসুবিধা হ'ব তাৰ ওপৰত মই অকণমান থুলমূলকৈ আপোনালোকৰ ওচৰত জনাবলৈ বিচাৰিছোঁ মুঠতে ময়ো বস্তুটোৰ লগত ইমান জ্ঞাত নাছিলোঁ তথাপিও অকণমান চাৰ্চ কৰি চাওঁতে মানে বস্তুটোৰ ওপৰত অকণমান গম পাইছোঁ তাকে মই আপোনালোকৰ ওচৰত অকণমান এক্সপ্লেইন কৰি দিব বিচাৰিছোঁ যে পাৰ্টনাৰশ্বিপ এইচ কি হয় সাধাৰণতে পাৰ্টনাৰশ্বিপ এইচটো হৈছে ফেচবুকৰে এটা অংশ কিন্তু পাৰ্টনাৰশ্বিপ এইচ বুলি ক'লে আমি কি বুজো যে অংশীদাৰিকভাৱে ব্যৱসায় কৰা বা অংশীদাৰ কিবা এটা বস্তুৰ লগত অংশীদাৰ হোৱা মানে মিউচুৱেল ভাগ এই পাৰ্টনাৰশ্বিপ এইচৰ জৰিয়তে আপুনি বহুতখিনি ইনকাম কৰিব পাৰিব এইটো আপোনালোকৰ বাবে বা আমাৰ বাবে বহুত ভাল এটা অপশ্যন হয় যদিও কিন্তু এই পাৰ্টনাৰশ্বিপ এইচটোত এইটো ফেচবুকৰ পৰা মানে কোনো পধ্যে এইটো আৰ্ণ কৰা নহ'ব পাৰ্টনাৰশ্বিপ এইচ হৈছে যে আপোনাৰ লগত যদি আপোনাৰ প্ৰফাইলটোত যদি ফলোৱাৰ্ছবোৰ ধৰক 40,000ৰ প্লাছ থাকে বা 20,000ৰ প্লাছ থাকে তেতিয়া আপোনালোকৰ প্ৰফাইলবোৰত সেই কি হ'ব ব্ৰেণ্ডবোৰৰ ওচৰত যাব যিবোৰ ব্ৰেণ্ডে এডভাৰটাইজমেণ্টৰ কাৰণে আপোনালোকৰ প্ৰফাইলবোৰ ব্যৱহাৰ কৰিব বা আপুনি যদি কিবা এটা ৰিল ভিডিঅ' বনাইছে বা কিবা এটা পোষ্ট কৰিছে তাত যদি আপোনাৰ যদি লাখ ভিউজ হয় সেই লাখ ভিউজ হ'লে তেওঁলোকে আপোনালোকক এডভাৰটাইজমেণ্ট কৰিবলৈ পাৰ্টনাৰশ্বিপ কৰিবৰ কাৰণে ৰিকুৱেষ্ট পঠাব যোনটো ব্ৰেণ্ডেড কণ্টেণ্ট বুলি কয় তেতিয়া আপুনি কি কৰিব লাগিব আপোনাক প্ৰফাইলটো যোনে আপোনাৰ কাৰণে ইমেইল কৰিব তেওঁলোকে সেই ব্ৰেণ্ডবিলাকে আপোনালোকক কণ্টেক্ট কৰিবলৈ চাব ইমেইলৰ জৰিয়তে বা আপোনালোকক মেছেঞ্জাৰৰ জৰিয়তে মানে কি হয় যেতিয়া মই এটা উদাহৰণস্বৰূপে দিছোঁ ঠিক আছে কোনোবা এটা বিস্কুট ফেক্টৰী বা কিবা এটা ফেক্টৰী সেই ফেক্টৰীটোৱে আমাৰ প্ৰফাইলটোৰ লগত তেওঁলোকে কণ্টেক্ট কৰিবলৈ চাব যে আমাৰ ফলোৱাৰ্ছ বাঢ়িছে আমাৰ ভিউজবোৰ লাখৰ ওপৰত হৈছে তো তেওঁলোকে সেই বিস্কুট ফেক্টৰীটোৱে আমাক এডভাৰটাইজমেণ্ট লগাবলৈ ক'ব যে এনেকৈ এটা এডভাৰটাইজমেণ্ট লগোৱা যদি ভিউ লৈ পেলাই যিমানখিনি আৰ্ণ হয় সেই আৰ্ণখিনি 50-50 অংশীদাৰ হিচাপে তাৰ আধা আমাক দিব আৰু আধা তেওঁলোকে ল'ব মানে সেই যোনটো পাৰ্টনাৰশ্বিপৰ পৰা আৰ্ণ কৰিব পাৰি সেই আৰ্ণৰ জৰিয়তে এটা ভাল ইনকাম হয় কিন্তু এইটো আহিব আপোনালোকৰ প্ৰফাইলত বহুতখিনি ভিউ আহিব লাগিব ৰিলছ ভিডিঅ' বা লং ভিডিঅ'ৰ ওপৰত তেতিয়া আপোনালোকৰ বাবে এইটো সুবিধা হয় কিন্তু ইয়াত ফেচবুকে 1 টকাও আপোনালোকক নিদিয়ে কিন্তু সহায়ৰ বাবে ফেচবুকে এইটো অপশ্যন আমাক দিছে এইটো অপশ্যন যদি আমি ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ তেনে আমাৰ কাৰণে বহুত ভাল হ'ব আৰু যদি আমি ব্যৱহাৰ কৰিবও নিবিচাৰোঁ যে আমি যদি এডভাৰটাইজমেণ্ট লগাব নিবিচাৰোঁ তেন্তে সেইটো আপোনাৰ ওপৰত মৰ্জি মুঠতে পাৰ্টনাৰশ্বিপ এইচ মানে কাৰোবাৰ লগত অংশীদাৰ হিচাপে ব্যৱসায় কৰা সেইটোৱেই তো ভিডিঅ'টোৰ পৰা যদি আপোনাৰ কিবা এটা সুবিধা হৈছে বুলি ভাবে বা সহায় হৈছে বুলি ভাবে তেনেহ'লে মোক লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ এই ফেচবুক প্ৰফাইলটো ফ'ল' কৰি ল'ব কিছুমান নজনা কথাৰ বাবে বা ফেচবুক ৰিলেটেড বা মোৰ ঘৰুৱা কিছুমান ভিডিঅ' বা যিকোনো ব্লগ হিচাপে চাবৰ বাবে পেজখন ফ'ল' কৰি ল'ব ধন্যবাদ